নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তো কৃষক বন্ধুসকল, এতিয়া যিহেতু কবি খেতি কৰাৰ বতৰ, সকলোৱে কবি খেতি কৰিব, বন্ধাকবি, ওলকবি, ফুলকবি। আপোনালোকে দেখিছে, এয়া মই ফুলকবি খেতি কৰিছোঁ। মই এইবিলাক খেতিৰ কাৰণে বহুদিন মই ভিডিঅ' কৰিব পৰা নাই বা ভিডিঅ' আপলোড দিব পৰা নাই। তো যিয়ে নহওক কৃষক বন্ধুসকল, দেৰিকৈ হ'লেও আজি এই ভিডিঅ'টো কৰিলোঁ। গতিকে কবি খেতিৰ বিতং তথ্য মই আজিৰ এই ভিডিঅ'ত দিম। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণভাৱে চাব। তো কৃষক বন্ধুসকল, এয়া চাওক, ইয়াতে টোটাল 1 বিঘা মাটি আছে। ইয়াতে মই বেঙেনা, ওলকবি, ফুলকবি আৰু বন্ধাকবি, এইবিলাক বন্ধাকবি। এইবিলাক চাওক, এইবিলাক বন্ধাকবি। তাৰপিছত অলপ আগা পিছাকৈ মই ৰুইছোঁ, তো সেইকাৰণে কিছুমান পুলি হেৰি হ'ল, গছ ডাঙৰ হ'ল। এইবিলাক চাইছে, এইবিলাক বন্ধাকবি ডাঙৰে হ'ল। এইবিলাক এসপ্তাহমান আগত ৰুইছিলোঁ আৰু কিছুমান এসপ্তাহ পিছত ৰুইছিলোঁ। যিহেতু ময়ো ব্যস্ত থাকোঁ, হয়তো যিহেতু মই কৈছোঁৱে যে মই সৰু সুৰা কিবা এটা চাকৰি কৰোঁ, তে সেইকাৰণে ময়ো টাইম কম পাওঁ। গতিকে এইবিলাক চাওক, এইবিলাক ফুলকবিৰ চেহেৰাবিলাক দেখিছে। এয়া গ্ৰথ বেয়া নহয়, ভাল হৈছে। আৰু এইফালৰবিলাক চাইছে, এইবিলাকো ফুলকবি। সেইবিলাক আৰু কেইদিনমান দেৰিকৈ লগাইছোঁ পুলিবিলাক, কিন্তু গছবিলাক লাগিছে এতিয়া। এইবিলাক চাওক। তো কৃষক বন্ধুসকল, এতিয়া যিহেতু সকলোৱে ফুলকবি, বন্ধাকবি খেতি কৰিব, শীতকালীন যিহেতু চব্জি হয়, ফুলকবি, বন্ধাকবি, আৰু এইটো ছিজনত সকলোৱে কম বেছি পৰিমাণে কৰে। গতিকে যিসকলে ব্যৱসায়িক ভিত্তিত কৰে, সিহঁতে হয়তো বেছিকৈ কৰে, আৰু হয়তো আপোনালোকে কিছুমানে হয়তো ঘৰুৱা হিচাপত খোৱাৰ কাৰণে মই কিছুমান তথ্য দিম। ক'ব গ'লে A to Z তথ্য। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চায়, তেনেহ'লে আপোনালোকে সকলো জানিব। ইয়াত কোনো সন্দেহ নাই। গতিকে আপোনালোকেও কৰিব পাৰিব। আৰু শীতকালীন বন্ধাকবি, ফুলকবি আৰু ওলকবি কৰাটো মানে অলপ সহজেই। মাত্ৰ আপোনালোকে বেমাৰ আজাৰ বা সাৰ পানী কেনেকৈ ব্যৱহাৰ কৰিব, সেইখিনি বস্তু জানিলেই হ'ল। কৃষক বন্ধুসকল, আপোনালোকে যদি কোনোবাই নতুনকৈ ভিডিঅ'টো চাইছে, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিহঁতে ছাবস্ক্ৰাইব কৰি থৈছে, আপোনালোকে মোৰ ভিডিঅ'বিলাক বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক চাব পাৰে আৰু কিছুমান বস্তু হয়তো শিকিব পাৰে। তে কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। এয়া ফুলকবি। তে কৃষক বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিহেতু ফুলকবি বা বন্ধাকবি বা ওলকবি খেতিৰ বিতং তথ্য বুলি দিম বুলি মই ক'লোঁ। তে এতিয়া কথা হ'ল যে আপোনালোকে কবি খেতি কৰাৰ কাৰণে কেনেকৈ মাটি তৈয়াৰ কৰিব আৰু কেনেকুৱা মাটি আপোনালোকে নিৰ্বাচন কৰিব কবি খেতি কৰাৰ কাৰণে। তে কৃষক বন্ধুসকল, প্ৰথমতে আপোনালোকে কি কৰিব, আজিকালি যিহেতু খৰাং বতৰ বা শীতকালীন যিহেতু চব্জি, কবি খেতি আপোনালোকে হয়তো কৰিব। ইয়াত বিশেষ তেনেকুৱা অসুবিধা নাই। আপোনালোকে অকল সাৰুৱা মাটি পালে ভাল, যিবিলাক মাটি সদায় খেতি বাতি কৰি থকা হয়। আৰু এনেকুৱা কৰিব পাৰে কৃষক বন্ধুসকল, যদি ইয়াৰ আগতে কিবা খেতি সেই মাটিৰ ডোখৰত কৰিছিল, গতিকে সেইখন মাটি চবতকৈ বেছি উপযোগী হ'ব। এইকাৰণে হ'ব যে হয়তো আপোনালোকে খেতি কৰা যিবিলাক সাৰ পানী হয়তো সাৰ প্ৰয়োগ কৰিছে, গতিকে সেই খেতিত হয়তো গোটেইখিনি সাৰ গছে ল'ব পৰা নাই, হয়তো কিছুমান সাৰ থাকি গৈছে। গতিকে তেনেকুৱা মাটি ল'ব। আৰু কৃষক বন্ধুসকল, প্ৰথমতে আপোনালোকে যিমানবাৰ ট্ৰেক্টৰেদি হাল বাই মাটিখিনি তৈয়াৰ কৰিব লাগে, সিমানবাৰ আপোনালোকে ট্ৰেক্টৰেদি হাল বোৱাব, বা আপোনালোকে গৰু হালেৰে যদি বোৱায়, গৰু হালেৰে বোৱাব। যিমানবাৰ তৈয়াৰ কৰোঁতে যিমানখিনি চাৰ্জ দিব লাগে, আপোনালোকে সেইখিনি চাৰ্জ দিব। তো এতিয়া কৃষক বন্ধুসকল,
যে আপোনালোকে মাটি ৰেডি হোৱাৰ পিছত তাত কি ধৰণৰ সাৰ ব্যৱহাৰ কৰিব। তে কৃষক বন্ধুসকল প্ৰথম কথা হ'ল আপোনালোকে কবি খেতি কৰিবলৈ গ'লে ওলকবিয়ে হওক, ফুলকবি হওক বা বন্ধাকবিয়ে হওক, আপোনালোকে তাতে জৈৱিক সাৰ বা পুৰণা গোবৰ সাৰ কিন্তু দিবই লাগিব। কমপক্ষেও মোটামুটি এবিঘা মাটিত আপোনালোকে, মই একচুৱেলি ভিডিঅ'টো কৃষকসকলৰ কাৰণে কৈছোঁ যিসকলে হয়তো ব্যৱসায়িক ভিত্তিত কৰে, গতিকে তেওঁলোকৰ মতে মই এইটো কৈছোঁ যে আপোনালোকে কমেও 2 ট্ৰলি, বিঘা প্ৰতি 2 ট্ৰলি বা 2 ট্ৰেক্টৰ পুৰণা গোবৰ সাৰ আপোনালোকে দিবই লাগিব। তাৰপিছত আপোনালোকে 10-26-26 NPK 10-26-26 আপোনালোকে বিঘা প্ৰতি কমেও 20 কেজি দিব লাগিব। আৰু ছুপাৰ ফসফেট কমেও বিঘা প্ৰতি আপোনালোকে 30 কেজি দিব লাগিব। তেতিয়াহে আপোনালোকৰ ফুলকবিৰ যোনটো গ্ৰোথ, আৰু যিহেতু আপোনালোকে যদি আপুনি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰিছে তেনেহ'লে কিন্তু এইখিনি সাৰ আপোনালোকে প্ৰয়োগ কৰিব লাগিব। তে কৃষক বন্ধুসকল, যিসকলে আপোনালোকে হয়তো জৈৱিক হিচাপে কৰিব বিচাৰে, হয়তো ৰাসায়নিক সাৰ দিব বিচৰা নাই বা ৰাসায়নিক পদ্ধতিৰে খেতি কৰিব বিচৰা নাই, আপোনালোকে কি কৰিব, আপোনালোকে গোবৰ সাৰ বেছিকৈ দিব। আৰু যেতিয়া আপোনালোকে পুলি ৰোপণ কৰিব তেতিয়া কিছুমান বস্তু দিব লাগে। পুলি ৰোপণ কৰাৰ সময়ত এইবিলাক আজিকালি বহুত জৈৱিক কীটনাশক ওলাইছে। আপোনালোকে হয়তো সাৰৰ দোকানত গৈ যদি সোধে যে মোক জৈৱিক কীটনাশক লাগে বা আপোনাৰ কি সমস্যা, কিহৰ কাৰণে লাগে ক'লে সিহঁতে দি দিব। গতিকে সেইমতে আপোনালোকে কৰি ল'ব। তে কৃষক বন্ধুসকল, যেতিয়া আপোনালোকে, আৰু কৃষক বন্ধু এটা কথা, ৰাসায়নিক সাৰ আপোনালোকে গোবৰ সাৰ আগতে দিব পাৰে, কিন্তু ৰাসায়নিক সাৰ কি কৰিব, যেতিয়া আপোনালোকে পুলি ৰোপণ কৰিব তাৰ 2 পৰা 4 দিন আগত দিব, বেছি আগত কিন্তু দি নথব। তে কৃষক বন্ধুসকল, আপোনালোকে ৰাসায়নিক সাৰ পুলি তৈয়াৰ হোৱাৰ আগত বেছি আগত দি নথব। কৃষক বন্ধুসকল, আপোনালোকৰ যেতিয়া মাটিডৰা তৈয়াৰ হৈ যাব তেতিয়া আপোনালোকে কি কৰিব, যি ৰাসায়নিক সাৰ মই অনুপাত ক'লোঁ সেই সাৰখিনি আপোনালোকে যেতিয়া পুলি ৰোপণ কৰিব, আপোনালোকৰ পুলি ৰেডি হৈ যাব, পুলি ৰোপণ কৰাৰ 3-4 দিন আগত আপোনালোকে কিন্তু মাটিডৰাত দিব, বেছি আগত দি নথব। আপোনালোকে যি গোবৰ সাৰ দিব সেই গোবৰ সাৰ আগত দিব পাৰে, কিন্তু আপোনালোকে ৰাসায়নিক সাৰটো 2 পৰা 4 দিন আগত দিব, দি হাল মাৰি ৰেডি কৰিব। তে কৃষক বন্ধুসকল, পুলি ৰোপণৰ কথালৈ আহোঁ। পুলি কেনেকৈ তৈয়াৰ কৰিব লাগে মই আগতে বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ। বেঙেনাৰ পুলি, ফুলকবিৰ পুলি বা বন্ধাকবিৰ পুলি মই ভিডিঅ' মোৰ চেনেলত আছে, গতিকে আপোনালোকে যদি চোৱা নাই আপোনালোকে চাব পাৰিব। কৃষক বন্ধুসকল, এটা কথা ক'ব মই পাহৰি থাকিলোঁ, যে আপোনালোকে যিবিলাক পুলি ৰোপণ কৰিব, আপোনালোকে এইটো মোৰ ভিডিঅ' চাইছে, মোৰ পুলিবিলাক একেবাৰে সুস্থ আৰু নিৰোগী পুলি, আৰু বেছি লিংলিঙীয়া পুলি তেনেকৈ ৰোপণ নকৰিব। সেইবিলাক তেনেকুৱা পুলি হ'লে আপোনালোকে সেইবিলাক পুলিৰ পৰা ভাল ফলন হয়তো নাপাব বা ভাল চাইজৰ ফুলকবি হয়তো নাপাব। আৰু এটা কথা কৃষক বন্ধুসকল, আপোনালোকে পুলি ৰোপণ কৰাৰ 2 দিন আগত আপোনালোকৰ পুলিবিলাকত ভাল কিবা ইনচেক্টিচাইড বা কীটনাশক আপোনালোকে স্প্ৰে কৰি ৰাখিব, তেতিয়াহে আপোনালোকৰ পুলিবিলাক বহুদিনলৈকে সুৰক্ষিত হৈ থাকিব। তে কৃষক বন্ধুসকল, পৰৱৰ্তী ভিডিঅ' মই ফুলকবিৰ পৰিচৰ্যা বা ফুলকবি খেতিৰ পৰিচৰ্যা কেনেকৈ কৰা হয় সেই ভিডিঅ' লৈ আহিম।